NSM পৰা আমি NM বুলি আমি ষ্ট্ৰাইক কৰিছোঁ। এইটো ষ্ট্ৰাইক কৰাৰ বিষয়ে আমি অলপমান ক'ব বিচাৰিছোঁ। আজিলৈকে আমি 3 দিন হ'ল, এই 3 দিন ভিতৰত আমি ষ্ট্ৰাইক কৰি আছোঁ, তাৰপিছত একো ফলাফল পোৱা নাই। এইটো আমি আসাম চৰকাৰত আমাৰ ছাৰ হেল্থ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰৰ ওচৰত আমি অনুৰোধ কৰোঁ। আমি যিমান আমি NRCMৰ কৰ্মচাৰী NM ডক্টৰ টেকনিচিয়ান এইবিলাক আমি এখন 3 দিনত আমি এই ষ্ট্ৰাইক কৰি আছোঁ। এই ষ্ট্ৰাইক কৰাৰ সময়ত আমি একো এনচাৰ এইলৈকে আমি পোৱা নাই। এইটো দিব না নাই ছাৰসকলে আমি নাজানো। তথাপি আমি এইটো ষ্ট্ৰাইকটো আমি আজি কৰি আছোঁ। এই ভিতৰত আমি ক'ব বিচাৰিছোঁ আমি NM হৈ পেলাই আমি NM হৈ আমি 2006ৰ পৰা আমি NM কৰ্মচাৰীবিলাক আছোঁ NRCMত। তথাপি আমি 2006ৰ পৰা কৰি আমি এই 2025ত আমি আহিলোঁ। তথাপি আমি একো ফলাফল পোৱা নাই। ৰেগুলাৰ চাকৰি কৰা মানুহবিলাক যিমান ফেচিলিটি পাইছিল আমি একো ফেচিলিটি পোৱা নাই। আমি লোন নাপায়, আমি পেঞ্চনেই নাপায়, এইবিলাক ফেচিলিটিটো আমি নাপায়। আমি যেনিবা 2010ৰ পৰা 6ৰ পৰা কৰি আমি ইয়াত আহিলোঁ। আমি বস্তু এখন আমি ৰিটায়াৰ হোৱা টাইমটো হৈ গ'ল। তো আমি যদি মৰি যায় আমি বাচ্চাগুলাক কি খাব? আমাৰ বাচ্চাগুলাক কি খাই পেলাই থাকিব? আমাৰ বাচ্চাগুলাক এনে যেনিবা মা আমাৰ চাকৰি কাম কৰিছে বুলি আমি বাচ্চাগুলাক একো যদি কিবা নাপায়, ফেচিলিটি নাপায়, আমাৰ বাচ্চাগুলা ফিউচাৰত কি হ'ব? এইটো কাৰণে আমি আসাম চৰকাৰত মিনিষ্টাৰ হিমন্ত বিশ্ব ছাৰ আৰু আমাৰ BTC ছাৰ প্ৰমোদ বড়ো ছাৰ আৰু আমাৰ এই হেল্থ মিনিষ্টাৰ অৰূপ ডেকা ছাৰ আমাৰ অলপ সহায় কৰিব লাগিব। NRCM কৰ্মচাৰী যিমান আছে আমাক যিমান ৰেগুলাৰ চাকৰি কৰা মানুহবিলাক যিমান পায় দৰমহা, এই দৰমহাটো দিবই লাগিব, 7 পে দিবই লাগিব, আমাৰ লোনৰ সুবিধা দিব লাগিব। আমি ঘৰত বনাইলে আমি যেনিবা আমি দৰমহা দিয়া আমি এইটো কৰিব নোৱাৰে। আমাৰ হাউজিং লোন এইবিলাক ল'ব লাগে। ৰেগুলাৰ চাকৰি কিমান লোন হাউজিং লোন পায়, আমি যেনিবা বেংকত যাইলে আমি এইবিলাক সুবিধা নাপায়। এইটো কাৰণে আমি দুখ লাগে। এইটো কাৰণে আমাৰ আসাম চৰকাৰ এই হেমন্ত বিশ্ব শৰ্মা ছাৰ আমাক অলপমান সহায় দিব লাগিব। আমাৰ একটা নহয় একটা সুবিধাটো আমাক দিবই লাগিব। ৰেগুলাৰ ঘূৰিব লাগে, 7 পে দিবই লাগিব। আমাৰ এইটো চেম ৰেগুলাৰ চাকৰি কৰা মানুহবিলাক যিমান এইটো ফেচিলিটি পায় আমাক দিবই লাগিব। আমি NMৰ পৰা এইটো অলপমান অনুৰোধ কৰিলোঁ, ছাৰটো অলপমান আমাক সহায় দিবই লাগিব। আমাৰ বাচ্চা আমাৰ ঘৰত অলপমান ফিউচাৰৰ কাৰণে অলপমান সহায় দিব লাগিব। আমি মৰি যাইলে আজি নহ'লে কালি আমি মৰি যাম। আমি বাচ্চাবিলাক কি খাই থাকিব? এইটো কাৰণে আমি অলপমান দুখ লাগি পেলাই কৈছিল অলপমান আমাক মৰম কৰিব লাগিব। একটা নহয় একটা আমাক সুবিধাই দিব লাগিব। এইটো ছাৰৰ ওচৰত আমি অলপমান অনুৰোধ কৰিলোঁ। 3 দিন কৰ্মবিৰতি পালন কৰিছোঁ যোৱা 4, 5, 6 তাৰিখে। আমাৰ উদ্দেশ্য এইটোৱে যে আমি 2006 চনৰ পৰা বহুত কষ্ট কৰি NHMৰ আণ্ডাৰত কাম কৰি আছোঁ। আমাৰ দুখ লাগে যদি আমি একেখন টেবুলতে কাম কৰা আমাৰ ৰেগুলাৰ চাকৰি কৰা মানুহজনে যদি 70-80 হাজাৰ টকা দৰমহা পায় আৰু যদি আমি 18-20 হাজাৰ টকাত কাম কৰিব লাগে, ইমানখিনি পাৰ্থক্যৰ কাৰণে আমাৰ দুখ লাগে। আৰু এতিয়া আমাক চৰকাৰে যিখিনি বেতন দি আছে সেই বেতনখিনি দি আমাৰ সংসাৰে নচলে। আৰু আমাৰ যিটো আমি চাকৰি কৰি আছোঁ এই চাকৰিটোৰ আমাৰ কোনো ভৱিষ্যত নাই। যদি আমাৰ ৰেগুলাৰ কৰ্মচাৰী এজনে যদি ইমানখিনি দৰমহা পায় আৰু তাৰ বিনিময়ত আমি তেখেতসকলৰ সমানে কাম কৰোঁ আৰু আমি ইমানখিনি দৰমহা কিয় নাপাওঁ? আমি এইটোৱে দাবী জনাই ইয়াতে আজি 3 দিন ধৰি কৰ্মবিৰতি চলাইছোঁ। আৰু আমি মুখ্যমন্ত্ৰী মহোদয় আৰু স্বাস্থ্যমন্ত্ৰী মহোদয় তেখেতসকলক কাতৰভাৱে অনুৰোধ জনাইছোঁ যে আমাৰ ফালে এবাৰ চকু মেলি চাওক তেখেতসকলে। আৰু ৰেগুলাৰ কৰ্মচাৰীসকলে যেনেকৈ পেঞ্চনৰ সুবিধা পায় বা বেংকৰ লোন এইবিলাক সুবিধা পায়, আমাকো যাতে সিমানখিনি সুবিধা তেখেতসকলে প্ৰদান কৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। তো
ষ্ট্ৰাইকৰ কি আছিলে আজি 3 দিনীয়া ষ্ট্ৰাইক কৰিম বুলি পেলাই আমি ভাবিছিলোঁ যোনটো আমাৰ যোনটো কি কৰা হৈছিলে সেইটো আজি অন্তিম দিন তো এজ পাৰ আমাৰ আঁতোৱাৰ পৰা যিবিলাক ডাইৰেকশ্যন আহিছিলে আমি এইটো ফ'ল' কৰিলোঁ ঠিক আছে আজি কি কয় 3 দিনৰ ষ্ট্ৰাইকৰ কাৰণটোতো আমি যোৱাকালি কৈছিলোঁ তো আকৌ মই আজি এবাৰ ৰিপিট কৰি দিছোঁ টু দ্য অনাৰেবল CM অফ আছাম টু দ্য মিছন ডাইৰেক্টৰ NHM যিহেতু আমি NHM-ৰ কৰ্মী হয় আজি অতদিনে আমি NHM-ত কাম কৰি আছোঁ NHM-ত আজি ধৰক মোৰে হৈ গ'ল 10 বছৰ কিছুমান আমাৰ সহকৰ্মী আছে ইহঁতৰ মোটামুটি আপোনাৰ 20 বছৰ পাৰ হৈ গ'ল 15 বছৰ 2006-ৰ পৰা NHM চলি আছে আমি 2006-ৰ পৰা কাম কৰি আহি আছোঁ আজি যিয়ে কাম নহওক আজি মই আৰু যোৱাকালি এটা কথা কোৱা নাছিলোঁ আজি মই এইটো এড কৰি আছোঁ মানে আমাৰ ভিতৰত এনেকুৱা ধৰণৰ ৱাৰ্ক প্ৰেছাৰ হৈছে মানে একচুৱেলি মই এটা জাষ্ট এটা বস্তু এড অন কৰিছোঁ যে কথাৰ কথা আমাৰ যেনেকৈ এতিয়া NCD নহয় মানে নন কমিউনিকেবল ডিজিজৰ ওপৰত এটা স্ক্ৰিনিং চলি আছে যে আমি যেনেকৈ চুগাৰ প্ৰেছাৰ অৰাল কেঞ্চাৰ ব্ৰেষ্ট কেঞ্চাৰ এইবিলাক স্ক্ৰিনিং কৰি পেলাই পঠাব লাগে যে NCD স্ক্ৰিনিং চলিছে তাৰে লগত 100-day TB এলিমিনেশ্যন প্ৰগ্ৰাম চলি আছে তাৰে লগত আপোনাৰ আৰু নানান ধৰণৰ বেলেগ প্ৰগ্ৰাম আৰু যোনটো আপোনাৰ ৰেগুলাৰ প্ৰগ্ৰাম যেনেকৈ আছে যেনেকৈ যোৱাকালি বুধবাৰ আছিলে ইমিউনাইজেশ্যন ডে আছিলে তো হেফেজাৰ টাইপ ৱাৰ্ক আমি কৰি আছোঁ কিন্তু আমি খালি এইখিনি মানে বিচাৰিছোঁ যে আমি যোনটো কাম কৰি আছোঁ সেইখিনি মানৰ কাৰণে আমি পইচাটো পাব লাগে সেইটোৱে কথা কেনেকৈ ছেম ৱাৰ্ক যদি আমাৰ যদি ৰেগুলাৰ কৰ্মীয়ে কৰি পেলাই যদি ইহঁতে যদি আমাৰ আৰু ইহঁতৰ মাজত যদি মোৰ দেন 30-40% যদি পে'ৰ যদি ডিফাৰেঞ্চ থাকে তো আমাৰতো হাজাৰ হ'লেতো আমাৰোতো অলপমান দুখ লাগিব আজি আমাৰ আঁতোৱাৰ এছ'চিয়েশ্যনৰ পৰা অল আছাম হেল্থ এণ্ড টেকনিকেল ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ পৰা এইটো দাবী জনোৱা কাৰণটো কি কাৰণটো সেইটোৱে হয় কেনেকৈ NHM এটা নেশ্যনেল হেল্থ মিছন এইটো নেশ্যনেল প্ৰগ্ৰাম এটা হয় বেলেগ ষ্টেটৰ NHM-ৰ কৰ্মীয়ে আমাতকৈ অলপমান চেলেৰি বেছি পাই আছে সিহঁতৰ অলৰেডি ইনক্ৰিমেণ্ট হৈ গ'ল কিন্তু আমালোকৰ অসমত এতিয়ালৈকে হোৱা নাই মেইন প্ৰব্লেমটো এতিয়া কি হৈ আছে আমিতো গম পোৱা নাই আমি দাবী জনাইছোঁ যে আমাৰ অনাৰেবল CM অফ আছামে আমাৰ দাবীখিনি মানি ল'ব আমাক কি কৰিব যে আমাৰ ছেম পে আমাক কৰি দিব যিহেতু মানে আজি যিয়ে হওক যিয়ে নহওক আজিৰ পৰা 10 বছৰ আগত যোনটো বস্তুৰ দাম আপোনাৰ 10 টকা আছিলে এইটো 100 টকা গৈ পাইছে তো আমি সেই ছেম বস্তুটো আজিতো কিনিব লগা হৈছে হয় নাই আমাৰ দৈনন্দিন লাইফত যিটো কামত যোনটো বস্তু লাগে সেইখিনি মানতো আমিতো ল'বই লাগিব কিন্তু আমাৰতো পে স্কেলটো এনেকৈ বাঢ়া নাই আমাৰতো জাষ্ট 5% ইনক্ৰিমেণ্টেই হয় এটা কথাৰ কথা মানে আপোনাৰ যোৱা বছৰে যদি আমি 1000 টকা পাইছিলোঁ এতিয়া আমি কিমান পাম 1050 টকা পাম হয় নাই 10% হ'লে আপোনাৰ 100 টকা এড হ'ল তো এই 5% ইনক্ৰিমেণ্টৰ লগত আমাৰ যোনটো ইনফ্লেশ্যন হৈ আছে আমাৰ এতিয়া ইকনমিত সেই ইকনমিৰ লগত আমিতো কেতিয়াও কম্পেয়াৰ কৰিব নোৱাৰোঁ তো আমাৰ ফালৰ পৰা অনাৰেবল CM অফ আছাম MD NHM আছাম আৰু কমিশ্যনাৰ ছেক্ৰেটাৰী যাৰলৈকে আমি এই লেটাৰটো আমি ফৰৱাৰ্ড কৰি দিছোঁ এইটোৱে আমাৰ ৰিকুৱেষ্ট থাকিল যে যিহেতু আজি লাষ্ট আমাৰ কি কয় ষ্ট্ৰাইকৰ লাষ্ট ডে হয় এই ৰিকুৱেষ্টখিনি আমাক মানি লওক আৰু আমাৰ এই কি কয় যাতে আমি যেনেকৈ আমি হেল্থ ডিপাৰ্টমেণ্টত ইমান দিনৰ পৰা কাম কৰিছোঁ আমিও বিচৰা নাই যে আমাৰ কাৰণে কোনোবা এটা পেচেণ্টৰ কিবা এটা প্ৰব্লেম হওক কেনেকৈ আমি ধৰক আজি যেনেকৈ যোৱাকালি ইমিউনাইজেশ্যন ডে আছিলে যোৱাকালি আমাৰ ANM বাইদেউকেইটাই এটা ইমিউনাইজেশ্যন কৰিব পৰা নাই এতিয়া ধৰক যিকেইটা ডিউ লিষ্টত ইমিউনাইজেশ্যনত লিষ্টত বাচ্চাকেইটা আছিলে সিহঁতেতো ভেকচিন নাপালে ন' ডাউট কেইটামান জেগাত হৈছে যেনেকৈ যিকেইটা মানুহ ৰেগুলাৰ পষ্টৰ হয় ৰেগুলাৰ পষ্টৰ ANM বাইদেউকেইটাই কৰিছে কিন্তু হিউজ ডিফাৰেঞ্চ আছে কথাৰ কথা যদি 100টা ANM যদি আপোনাৰ যদি থাকে তাৰ ভিতৰত 50টা বা আপোনাৰ 40টাই কৰিছে 60টাতো কৰা নাই তা আল্টিমেটলি কাৰ লছ হৈছে আমাৰ পাব্লিকৰ লছ হৈছে আৰু বিং এন হেল্থ মানে পাৰ্চন মই নিবিচাৰোঁ যে আমাৰ পাব্লিকৰ কেতিয়াও লছ হয় কেনেকৈ হেল্থ এনেকুৱা এটা ইছ্যু হয় আমালোকৰ ইণ্ডিয়া কাণ্ট্ৰিত কেনেকৈ আমাৰ অলৰেডি লেকিঙত চলি আছে আমাতকৈ ডেভেলপ কাণ্ট্ৰিকেইটা আমাতকৈ বহুত বেছি কাম কৰি আছে হেল্থৰ আজি যোনটো ইণ্ডিয়াত হোৱা নাই কিন্তু আমি সেইটো ষ্টেজ গৈ পাব লাগিব আৰু গৈ পোৱাৰ কাৰণে আমি কাম কৰিব লাগিব আৰু কামটো আমি কৰি আছোঁ কিন্তু কাম কৰাৰ পিছতো যদি আমি ফলটো নাপাওঁ সেইটোৱে আমাৰ দুখ তো এইটোৱে আমাৰ কি আমাক 7 পে কমিশ্যনৰ কৰি দিব লাগে তাৰপিছত আমাৰ যিকেইটা মানুহ যে NHM কৰ্মী যেনেকৈ কণ্ট্ৰেকচুৱেলত কাম কৰি আছে সেই কণ্ট্ৰেকচুৱেলটো ৰেগুলাৰাইজ কৰি দিব লাগে প্লাছ আমাৰ যেনেকৈ আপোনাৰ 2013ত আপোনাৰ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই আপোনাৰ যোনটো ভাৰ্ডিক্ট দিছিলে যে আপোনাৰ গ্ৰেচুইটিয়ে হওক লিভ পলিচিয়ে হওক পেঞ্চন স্কিমেই হওক ডেথ বেনিফিটেই হওক হেল্থ ইঞ্চুৰেঞ্চেই হওক বেংক লোন ফেচিলিটিয়ে হওক এইবিলাক আমাক দিব লাগে যেনেকৈ আপোনাৰ পাৰ্মানেণ্ট চাকৰি কৰা মানুহে পায় সেইখিনি মানে গৈ পেলাই মই শেষ কৰিছোঁ বাছ কিমানজন আছে হা কিমানজন কৰ্মচাৰী আছে একুৰেট ডাটাটোতো মোৰ লগত একচুৱেলি নাই এইটো আপোনাৰ 24,000 এবাৰ 24,000 হ'ব আৰু আচ্ছা এই 3 দিনীয়া কৰ্মবিৰতি আপোনালোকে পালন কৰিল ইয়াৰ পিছতো যদি চৰকাৰৰ গা নলৰে তেতিয়াহ'লে আপোনালোকে কি পদক্ষেপ ল'ব নহয় এতিয়া মইতো এতিয়া ধৰক আঁতোৱা এছ'চিয়েশ্যনৰ আপোনাৰ মেইন মানে আপোনাৰ প্ৰেচিডেণ্ট নহয় বা ছেক্ৰেটাৰী আমিতো জাষ্ট এটা মেম্বাৰেই হয় এতিয়া আমাৰ আপাৰ মানুহ যেনেকৈ আপোনাৰ প্ৰেচিডেণ্ট আছে ছেক্ৰেটাৰী আছে ইহঁতে যি আমাক মানে কি কৰিব মানে এইটো কৰিব ডিচিশ্যন ল'ব সেইটোৰ ওপৰত আমি সেইটোৱে কৰিম আৰু এতিয়ালৈকেতো কোনো ডিচিশ্যন অহা নাই মানে